ইণ্ডিয়াত বুলেট ট্ৰেইন প্ৰজেক্টৰ কাম আৰম্ভ হৈ গ'ল। জাপানে এনাউন্স কৰিছে যে ইণ্ডিয়াক 2টা বুলেট ট্ৰেইন ফ্ৰীত দিব। জাপান কি সঁচাকৈ ইমান নিস্বাৰ্থ? বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, বহুত দেশে ইণ্ডিয়াক অফাৰ কৰিছে যে আমাৰ টেকনলজি লওক, আমাক পাৰ্টনাৰ বনাওক। কিন্তু ইণ্ডিয়াই একমাত্ৰ জাপানক বাছি লৈছে। জাপানে এই প্ৰজেক্টত বিলিয়ন অফ ডলাৰ ইনভেষ্ট কৰিছে। আৰু প্ৰথমখন বুলেট ট্ৰেইন হ'ব মুম্বাই টু আহমেদাবাদ। কিন্তু প্ৰশ্ন হ'ল, জাপান কিয় ইমান ইণ্ডিয়াক ছাপোৰ্ট কৰিছে? জাপান কি সঁচাকৈ ইমান নিস্বাৰ্থভাৱে ছাপোৰ্ট কৰিব? অফক'ৰ্ছ ন, জাপান ইমান চিম্পল দেশ নহয়। আপুনি গমেই পায়, হিষ্টৰী চাওক একবাৰ। ৱৰ্ল্ড ৱাৰ 2 জাপানে ইমান এগ্ৰেছন হৈছিল যে আমেৰিকাই নাগাসাকি আৰু হিৰোশ্বিমাত এটমিক বম্ব পেলাব লাগিছিল। চ' জাপানে যিমানে শান্ত নেদেখুৱাওক কিয়, ভিতৰৰ পৰা কিন্তু ষ্ট্ৰেটেজিক। জাপানৰ আচল উদ্দেশ্য হ'ল ইণ্ডিয়াৰ হিউজ মাৰ্কেটত এণ্ট্ৰি কৰা। আৰু জাপান অলৰেডি প্লেন কৰিছে। সেমিকণ্ডাক্টৰ শিফ্ট টু ইণ্ডিয়া, LCD বেটাৰী প্ৰডাকশ্যন ব্ৰিং টু ইণ্ডিয়া, আৰু বুলেট ট্ৰেইনৰ প্ৰজেক্টেই হ'ল জাপানৰ এণ্ট্ৰি পইণ্ট। জাপানে জানে ইণ্ডিয়া ফিউচাৰ ইজ গ্লোবেল মেনুফেকচাৰ হাব। সেইবাবে বুলেট ট্ৰেইন ফ্ৰী হ'লেও জাপানৰ প্ৰফিট নিশ্চিত। ইণ্ডিয়া পায় ইনফ্ৰাষ্ট্ৰাকচাৰ, জাপানে পায় মাৰ্কেট। আৰু এই হ'ল পিয়ৰ উইন ডিপ্ল'মেচি। আপোনাৰ মতে কি জাপানে ইমান নিস্বাৰ্থভাৱে হেল্প কৰিছে, না কি ইয়াৰ পিছফালে প্ৰফিট কেলকুলেশ্যন আছে? কমেণ্টত অপিনিয়ন জনাব আপুনি। আৰু ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আৰু থেংক ইউ আপোনাৰ বহুমূলীয়া টাইম ওলাই কেনে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে। আৰু মোৰ চেনেলটো নতুন হয়, আপোনালোকৰ অলপমান ছাপোৰ্ট লাগে। প্লিজ লাইক, ছাবস্ক্ৰাইব কৰি দিয়ক, কাৰণ মই আৰু বহুত ভাল ভাল ভিডিঅ' লৈ অহাৰ চেষ্টা কৰিম। আকৌ ধন্যবাদ। জয় আই অসম।